ঘৰখন ধুনীয়াকৈ ৰাখিবলৈ সকলোৰে মন যায়। যেতিয়া কিবা এটা অনুষ্ঠান পতা যায় আৰু অলপ মানে সাল-সলনি কৰিলে মনটোও ভাল লাগে আৰু অলপ পাছতে আলহী অহা আৰম্ভ হ'ব। গতিকে ময়ো অলপ ৰাতিপুৱা সোনকালে সাৰা মোচাখিনি কৰি ঘৰখন অকণমান সজাইছোঁ, তাকেই অলপমান দেখুৱাইছোঁ আপোনালোকক কেনেকুৱা লাগিছে বাৰু। ইফালে খুৰাই আকৌ নামঘৰত সোমাইছে, ঠগি পাতিছে, অকণমান নামো গাইছে দাদাহঁতে। এইফালে একেবাৰে ৰাতিপুৱাৰ সময় দেই, খোৱা লোৱাখিনি মানে বনাবলৈ মানে একদম মানে যা যোগাৰ চলি আছে আৰু মানে 12টাৰ আগত যিহেতু ভাতমুখত দিয়া নিয়মখিনি গোটেইখিনি আইটেম বনোৱা হ'ব লাগিব। গতিকে তেওঁলোকৰ মানে ৰখিবলৈ সময় নাই। ইফালে বাহিৰত দুই এটা যিহেতু আলহী আহিব, খোৱাৰ সেনেকৈ ব্যৱস্থা কৰা হৈছে। আলহীখিনি আহিলে ইফালে গা ধোৱা নিয়ম কৰিছে আইতাকহঁতে, একেবাৰে যেন ডাঙৰ বিয়াহে পাতিছে তেনেদৰে মানে একদম গা পা ধুৱাইছে। তাই ইফালে গৰম ৰ'দত মানে আমনি কৰিব আৰম্ভ কৰিছে আৰু উপায় নাই, সেইখিনিতো আৰু হ'বই আৰু মানুহৰ বেছি ভিৰ ভাৰ হ'লে তাতে গৰম দিনত অলপ অশান্তি পায় ল'ৰা ছোৱালীয়ে। তাৰপিছত আৰু ইফালে মানে মাহঁতে যোগাৰ কৰিছে, আইতাক আহিছে গুৱাহাটীৰ পৰা, মোমায়েক আহিছে, মাহীয়েক আহিছে। গতিকে তেওঁলোকে এইফালে ভাতৰ যোগাৰ কৰিছে। গোটেইখিনি মানে ধুনীয়াকৈ সজাই মেলি খুৱাব লৈছে, কিন্তু তাই মুখত একদমেই নলয়। মামাকে ইমানবাৰ চেষ্টা কৰিছে আৰু মামাকেও ইমান নাজানে, আমি যিখিনি শিকাই দিছোঁ সিও মানে কনফিউজ হৈ গৈছে, এইটোও কৈছে সেইটোও কৈছে, কেনেকৈ কৰিম মই। তাক কৈছোঁ আৰু তুমি খুৱাব নালাগে, জাষ্ট এনেই মানে শুঙাইহে দিব লাগে আৰু বাকীটো তাই আৰু যেতিয়া খাবলৈ সময় হ'ব নিজেই খাব, হয় নাই। তথাপিও নিয়ম তাই কিন্তু কিবা এটা বেলেগ হেৰি পাইছে, সেইকাৰণে অলপমান চব বস্তুৰে অকণমান মুখত দিছে দেই। তাৰপিছত এয়া চাহৰ যোগাৰ কৰি এইফালে আকৌ ভকতৰ দ্বাৰা অলপ নাম কীৰ্তনো কৰা হৈছে। তেওঁলোকে বাহিৰত মানে এইখিনি নিয়মখিনি কৰিছে। প্ৰসাদৰ যোগাৰৰ লগতে নাম প্ৰসংগ অলপ কৰিলে মনটোও ভাল লাগে। ইফালে আমি আকৌ চাহত লাগিছোঁ, মামীহঁতেও লাগি দিছে। গোটেইখিনি মানুহক সহযোগ কৰাৰ কাৰণে কামখিনি ধুনীয়াকৈ হৈ গৈছে। কিন্তু গৰমটোৱে মানে সকলোকে অশান্তি দিছে দেই। কাৰণ ঠাণ্ডা দিনত কিবা এটা পাতিলে ইমান এটা অশান্তি নহয়, কিন্তু গৰম দিনত বৰ দিগদাৰ হয়। আৰু ইফালে কাৰেণ্টটোতো ইমান দিগদাৰ কৰে মাজে মাজে। ইফালে মোমায়েক আহিছে দেই, মোমায়েক আকৌ অলপ দেৰি হ'ল, উপায় নাই, দূৰৰ পৰা আহিছে মোমায়েক। এয়া মামীয়েক হয়, একদম মানে তাইও মানে কিবা যেন চিনিহে পাইছে, সেনেকুৱা কৰিছে। মোমায়েক মামীয়েকে তাইক আকৌ উপহাৰ হিচাপে কিবা এটা দিছে সৰু, তাইৰো বৰ আগ্ৰহ দেই, যেন কিবা নতুন কিবা এটা পাইছে সেনেকুৱা আৰু। এয়া আকৌ আলহী দেখিছেনে, একদম ঘৰ ভৰ্তি হৈছে, কোন ক'ত বহিব, কাৰণ বাহিৰত কোনো নবহে ফেনৰ কাৰণে। ইফালে আকৌ এটা সময়ত আকৌ আমি খোৱাৰ যোগাৰ কৰিছোঁ। যোগাৰটো বহুতেই কৰা গৈছে, কিন্তু গৰমৰ কাৰণে যে মানুহবোৰে খাবই নোৱাৰিছে। ইফালে আকৌ আমি খাওঁতে 4টা মানে বাজিলে দেই, তথাপিও এবাৰ দেখুৱাই দিছোঁ। ইফালে জলপানো খাইছে কিছুমানে, সেইকাৰণে ভাত পানী সিমান এটা খাব নোৱাৰিলে আৰু ইমানেই গৰম আছিলে। আৰু ছোৱালী শুই গ'ল দেখিছেনে, কেক এটা অনা ভাগে থাকিলে, এয়া গধূলিহে কাটিছোঁ আকৌ ছোৱালী শুই উঠোঁতে। আৰু এনেই নিয়মটো কৰিছোঁ আৰু তাইও ভাবিছে আৰু কিনো কেকবোৰ কাটিছে চাই আছে অলপ নিয়মটো আৰু মুখত দিয়াৰ। তাৰপিছত এয়া আকৌ ল'ৰাটোহে কেকটো কাটিছে দেই। তাৰপৰা আকৌ সকলোৱে মিলি কেকটো খালোঁ। তাৰপৰা কি উঠিলে চবেই অকণমান চকু ফুৰাইছে আৰু ওপৰে ওপৰে। আজিলৈ ইয়াতে সামৰিছোঁ, ধন্যবাদ জনালোঁ।